যোৰহাটৰ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এইবোৰ যে দেখিছে ফুলবোৰ, এইবোৰ আচলতে সাধাৰণ ফুল নহয়, এইবোৰ অতি বিষাক্ত পাৰ্থেনিয়াম। আপুনি যিফালেই মন কৰে, নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথটোৰ ডিভাইডাৰেই হওক বা কাষতেই হওক, সকলোতে মুঠতে এতিয়া পাৰ্থেনিয়ামে ভৰি পৰিছে। এইবোৰ দেখিছে পাৰ্থেনিয়াম, এই পাৰ্থেনিয়াম ইমানেই বিষাক্ত যে মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে, পশুধনৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে, আনকি খেতি শস্যৰ কাৰণেও ই অতি বেয়া, অতি মাৰাত্মক। মানুহৰ হাঁপানি, ছালৰ বেমাৰ আদি বিভিন্ন বেমাৰ হ'ব পাৰে আৰু পশুধনৰো বিভিন্ন বেমাৰ হ'ব পাৰে। যেনে যদি পোৱালি থকা গৰুৱে যদি এই পাৰ্থেনিয়াম মিলিত খাদ্য যদি খায়, এই ফুলৰ ৰেণু যদি পৰে পশুধনৰ খাদ্যত, তেতিয়াহ'লে সেই গাই গাখীৰো আনকি তিতা হৈ যাব পাৰে আৰু সেই তিতা বিষাক্ত গাখীৰ খোৱাৰ ফলত গৰু পোৱালিৰ লগতে মানুহৰো বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। মানুহ, পশু পক্ষী আৰু খাদ্য শস্য সকলোলৈকে ই অতি বিষাক্ত এই পাৰ্থেনিয়াম গোটেই যোৰহাটৰ অলিয়ে গলিয়ে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ হওক বা সেইফালেও যদি মন কৰে, সেইবোৰ ৰাস্তাৰ কাষত এই সকলো ফালে মুঠতে পাৰ্থেনিয়াম। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে যোৰহাটৰ প্ৰশাসনে কিবা এটা ব্যৱস্থা কৰে আৰু এই পাৰ্থেনিয়াম নিৰ্মূল কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই যোৰহাটৰ প্ৰশাসনৰ অনুৰোধ জনাম যাতে এই পাৰ্থেনিয়াম নিৰ্মূলৰ কিবা ব্যৱস্থা কৰে। কিন্তু এটা কথা, যদি এই পাৰ্থেনিয়াম কাটি নৈত উটাই দিয়ে বা ক'ৰবাত পেলাই থৈ দিয়ে, কিন্তু সেয়া অতি ভয়ংকৰ। নৈত উটি গৈ সেয়া আৰু এই খাদ্য শস্যৰ বিভিন্ন খেতি পথাৰত গৈ ই বিষ বিয়পাব পাৰে। গতিকে ইয়াক নিৰ্মূল কৰাৰ যি উপায়, চাইণ্টিফিক উপায়, সেই উপায়েৰে ইয়াক নিৰ্মূল কৰাৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকে এইটো অতি ভয়ংকৰ কথা হৈ পৰিছে, চাৰিওফালে মুঠতে পাৰ্থেনিয়াম হৈ পৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে যোৰহাটৰ প্ৰশাসনে ইয়াৰ ব্যৱস্থা লয়। আৰু যোৰহাটেই নহয়, মই গুৱাহাটীলৈ গৈ থাকোঁতে বিভিন্ন ঠাইত দেখোঁ এই হাইৱেটোৰ কাষত পাৰ্থেনিয়ামে ভৰি পৰিছে। ই অতি সহজেই আচলতে বিস্তাৰিত হ'ব পাৰে। গতিকে ইয়াৰ কিন্তু নিৰ্মূলৰ উপায় কৰাটো অতি জৰুৰী হৈ পৰিছে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। প্ৰত্যেকখন জিলাৰ প্ৰশাসনে এই পাৰ্থেনিয়াম নিৰ্মূল কৰাৰ উপায় কৰিব লাগে, নহ'লে কিন্তু পৰিস্থিতি অতি ভয়ানক হৈ পৰিব। এই পাৰ্থেনিয়ামৰ ফলত বহু মানুহৰ বিভিন্ন ৰোগত আক্ৰান্ত হ'ব, বহু পশুধনৰ হানি হ'ব, ৰাইজৰ বহু ক্ষতি হ'ব। গতিকে এই পাৰ্থেনিয়াম নিৰ্মূলৰ চাইণ্টিফিক উপায়েৰে এই পাৰ্থেনিয়াম নিৰ্মূল কৰিব লাগে। ধন্যবাদ।